হাই ফ্ৰেণ্ডছ, হিৰোডাৰ চেনেললৈ স্বাগতম জনাই আপোনালোকক আজি আগবঢ়াইছোঁ পনীৰ ঘৰত কেনেকৈ বনাব। নিজে গাখীৰ আনি ঘৰতে পনীৰ বনাওক আৰু খাই চাওক। এয়া মই 1 লিটাৰ গাখীৰ লৈছোঁ পাক কৰিবৰ কাৰণে। 1 লিটাৰ গাখীৰ চেকি লৈ চচপেনত দি লৈছোঁ। এতিয়া এই গাখীৰখিনি ভালদৰে গৰম কৰি ল'ম। এয়া গাখীৰখিনি উতল আহিছে। ভালদৰে উতল অহাৰ পিছত মই এটা নেমু চেপি ল'ম। ডাঙৰ চাই এটা মই গোল নেমু আনি লৈছোঁ। এয়া মই এটা ডাঙৰ নেমু লৈ লৈছোঁ। নেমুটো চেপি মই প্ৰায় 2-3 চামুচ নেমুৰ ৰস উলিয়াই ল'লোঁ। এইখিনি এটা বাতিত ৰাখি লৈছোঁ। গাখীৰখিনি গৰম কৰোঁতে আপুনি উতল অহাৰ পিছত ভালদৰে লৰাই থাকিব লাগিব। ভালদৰে লৰাই থাকিব। এনেদৰে ভালদৰে লৰাই থাকিব অলপ সময়। এয়া গাখীৰখিনি ভালদৰে পাক হোৱাৰ পিছত মই নেমুৰ ৰসখিনি ইয়াত ঢালি দিম। নেমুৰ ৰসখিনি দি আপোনালোকে লৰাই থাকিব। নেমুৰ ৰসখিনি দিয়াৰ লগে লগে গাখীৰখিনি ফাটি গৈছে। এই আপোনালোকে দেখিবলৈ পাইছে গাখীৰখিনি সম্পূৰ্ণ ফাটি গৈছে। নেমুৰ ৰসখিনি দিয়াৰ পিছতে গাখীৰ যেতিয়া ফাট মেলিছে মই লগালগ গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি দিলোঁ। আপোনালোকে লগালগ যদি গেছটো অফ কৰি নিদিয়ে তেতিয়া পনীৰখিনি টাইট হৈ যাব, খাবলৈ ইমান টেষ্টি নহ'ব। কাৰণ পনীৰটো অলপ কোমল কোমল হ'লে খোৱাৰ বাবে টেষ্টি হয়। এতিয়া গাখীৰখিনি আমি এটা পাত্ৰত এখন কাপোৰ লৈছোঁ। কটন কাপোৰখন চাফা কাপোৰ ল'ব আৰু ইয়াতে আমি ঢালি দিম। তললৈ পানীটো খহি গৈছে, ওপৰত চানাখিনি ৰৈ গৈছে। এতিয়া মই গাখীৰ চানাখিনি এয়া কাপোৰখনত গোটাই ল'লোঁ। ইয়াৰ পিছতে মই এইখিনি পানী দি ধুই দিম। পানী দি ধুই দিলে ইয়াত নেমুৰ যিটো গন্ধ, নেমুৰ গোন্ধটো নাথাকে আৰু টেঙা টেঙা ভাৱটো নাথাকে। আপোনালোকে লগালগ পানী দি ধুই দিব। এতিয়া এই পনীৰখিনিত মই পানী ঢালি দিম। লাহে লাহেকৈ পানী ঢালি দিব। এতিয়া ইয়াত নেমুৰ যিটো ভাৱ থাকে ভাৱটো গুচি যাব। টেঙা টেঙা ভাৱটো নাথাকিব, নেমুৰ গোন্ধটো নাথাকিব। এই পানীখিনি আপোনাৰ বহুত কামত আহিব। আপোনালোকে চানাখিনি ফাটি যোৱা যিখিনি গাখীৰৰ পানী সেয়া আপোনালোকে ৰুটি বনাব পাৰিব বা আটা ময়দাৰ যিকোনো পকৰি চকৰি বনাব পাৰিব। এতিয়া এইখিনিত যিখিনি পানী সোমাই আছে পানীখিনি লাহে লাহে এনেদৰে আপোনালোকে চেপি দিব। চেপি দিলে সকলো পানী ওলাই যাব। এনেদৰে পানীখিনি চেপি উলিয়াই দিব। পানীখিনি ওলাই গৈছে। কিন্তু গৰম হৈ থাকোঁতে আপোনালোকে এনেদৰে চেপি নিদিব। গৰম হৈ থাকোঁতে চেপি দিলে হাত জ্বলাৰ সম্ভাৱনা থাকিব। এইখিনি চেপা হৈ গৈছে। চানাৰ এইখিনি যিখিনি পানী ওলাইছে এই পানীখিনি আপোনালোকে খাব পাৰিব। এনে পি খালে আপোনালোকৰ যদি হজম শক্তি কমে, হজম শক্তিটো বাঢ়িব। আপোনালোকৰ পেট আভোগ কৰিলে বা পেটত গেছ ভাৱ হ'লে এই পানীখিনি খাই দিলে আপোনাৰ তেনে ভাৱবোৰ নাইকিয়া হ'ব। মই ভালদৰে চেপি দিলত আৰু পানী ওলাইছে। এই পানীখিনি মই আঁতৰাই দিম। পানীখিনি আঁতৰাই দিলত চানাখিনি অলপ ফৰফৰীয়া হ'ব। এতিয়া ইয়াতে এটা গধুৰ বাচন দি ঢাকি থব লাগিব প্ৰায় 1 ঘণ্টা। মই এই যিটো চানাৰ পানীখিনি মই ধুই দিছিলোঁ পানী দি, এইখিনি দি মই ইয়াতে ঢাকি দিম।
এইদৰে আপোনালোকে প্ৰায় 1 ঘণ্টা 45 মিনিট ঢাকি ৰাখিব। এটা গধুৰ বাচন দি ঢাকি ৰাখিলে পানীটো নিগৰি আঁতৰি যাব। কাঁহীখন অলপ এঢলীয়া কৰি থব, তেতিয়া কাঁহীৰ ডাউন সাইডে যিটো অলপ দ সাইড হ'ব সেইফালে পানীখিনি বৈ যাব। এতিয়া 45 মিনিট মই এইটো ভেজা দি থলো। এতিয়া সসপেনটো অতৰাই দিম। সসপেনটো অতৰাই চাম পনীৰ কেনেকুৱা হৈছে। এয়া পনীৰৰ শেপ লৈছে। এইটো খুলি চাম। তো আমি এখন প্লেটত দি দিম। এইটো ধুনীয়া পনীৰ হৈ গৈছে। আপোনালোকে ঘৰতে এনেকৈ বনাব পাৰিব। ভালেই হৈছে পনীৰটুকু। এতিয়া পনীৰটুকু আমি কাইলৈ বনোৱাৰ কাৰণে কাটি থম। এয়া পনীৰখিনি এতিয়া পিচ পিচ কৰিম। বেছি সৰু কৰা নাই, আপুনি সৰুকৈও কাটিব পাৰে, ডাঙৰকৈও কাটিব পাৰে। আমি ডাঙৰকৈ কাটি লৈছো। মিডিয়াম সাইজ কৰিছো। এয়া পনীৰখিনি মই পিচ পিচ কৰি কাটি ললো। চাওক, দোকানত আপোনালোকে কিনি অনা পনীৰৰ দৰে সেম হৈছে। এতিয়া পনীৰখিনি মই ফ্ৰিজত ৰাখি থম। আপোনালোকে ফ্ৰিজত নথলেও হ'ব। ফ্ৰিজ যাৰ নাই তেওঁলোকে ভালদৰে ঢাকি থৈ দিলেই হ'ব। মোৰ ফ্ৰিজ আছে, সেইকাৰণে মই ফ্ৰিজত ৰাখি থম। ফ্ৰিজত থলে অলপ পনীৰখিনি টাইট হয়, সেইকাৰণে ভাঙি নাযায়, সেইকাৰণে মই ফ্ৰিজত ৰাখি থম। হাই ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো কেনে লাগিলে আপোনালোকে জনাব। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো দবাই দিব।